নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো লৈ অহাৰ উদ্দেশ্য এই যে মই ইমান দিনে আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিব পৰা নাই, কাৰণ মোৰ বহুত জ্বৰ হৈ আছে আৰু আপোনালোকে মোৰ মাতটো শুনিছে। মোৰ মাতটো ভাঙি গৈছে, কাহ উঠি উঠি একদম কাহি তাৰমানে কাহ চৰ্দি কাহি মোৰ মাতেই ভাঙি গৈছে। আৰু এনেই আজি ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ এনেই, আৰু আজি কোনো কাৰণ নাই, এনেই দেখুৱাবলৈ। আৰু মই আছোঁ মাহঁতৰ ঘৰত। হ'ল আজি 3-4 মানেই হ'ল, 3 দিন হ'ল মোক মাহঁতে গৈ পেলাই লৈ আহিছে। কাৰণ আমাৰ বেটাৰো বেমাৰ হৈ আছে আৰু মোৰো এয়া বেটা শুই আছে আৰু মায়ে মন্দিৰত প্ৰাৰ্থনা কৰি আছে। গতিকে চাই থাকক আৰু আপোনালোকে। এতিয়া গধূলিয়ে হৈছে প্ৰায়, আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'টো। কি কৰি আছা তই তাতে? তাৰমানে মচন দি আছা নেকি? কি মচন দি আছা? চাওঁ একবাৰ মুখখন দেখা দিচোন। একো নহয় দে, দেখা দি চাওঁ ধুনীয়া দে, তই বহুত ধুনীয়া। কি হ'ল কোনো? শুই উঠিলাই তুমি? শুই উঠিলাই নেকি? হা, শুই উঠিলাই? হামু হৈ গেল আৰু হামু নাযাও হৈ গেল? কিবা খাবা নেকি? কিবা খাবা নেকি? নাখ। এইফালে আমাৰ মায়ে প্ৰাৰ্থনা কৰি আছে। চাওঁ এফালে চাওঁ যাওঁ দে। কেনে কৰা হে? অলপ বেছি কৰা দে তই। ঠিক যা, কেনে কৰে? অলপমান ঘৰৰ কামখিনি কৰিব লাগে। ফাৰ্ষ্ট টাইম ঘৰত পানী ছিটাব লাগে, তাৰপিছত অলপ সাধাৰণ পানী ছিটাব লাগে। নিমখ পানী, তাৰ লগত অলপ হালধি দি সাধাৰণতে এনে চিটে দিব লাগে, যেন ঝাৰুতে নিজেকে সাৰাতে এনেকৈ সাৰবা লাগে। হেৰিকে পানী ছিটে ঘৰটো সাৰি উলিয়াই দিব লাগে। তাৰপিছত চটলখন সাৰলি, চটলে ৰাতি বাচন ধুই থবি। ৰাতি বাচন ধুই থলে খাই লৈ পাকঘৰ চাকঘৰ চব গেছ চেছ মুচি একদম মানে বিছনা যিখন টেবুল গেছৰ টেবুলখন ধুনীয়াকৈ মুচি পাকঘৰটোত পানী চানী ছিটে, ভাত তাত খাই উঠাৰ পিছত পানী চানী ছিটে ভাত খোৱা বাচন চাচন ৰাতিয়ে ধুবি পাৰলি। আৰু যদি নৰা তেনেহ'লে পাকঘৰত নথবি, বস্তুখিনি আহি এটা ছাইডত থৈ দিবি ধুনীয়াকৈ। গেছৰ ছাইডত নথবি, বেলেগ ছাইডত থবি। ধুই থলিতো আৰু ভাল, ধুই থলি মা লক্ষী পুৰা হেৰি কৰে। তাৰে পিছত পাকঘৰত পানী চানী ছিটবি, পানী চানী ছিটে অলপমান মুচি দিলি বিৰাট ভাল। তাৰপিছত ধূপ এডাল জ্বলালি, ৰাতিৰ কথাটো কৈছোঁ, ধূপডাল জ্বলে তই ধুনীয়াকৈ শুবা আহিলি পৰিয়ালটো শুৱা আহিলি, তোৰ ইমান ধুনীয়া শান্তিত টোপনি আহিব। তাৰপিছত পুৱা 5টা বজাত উঠি 5টা বজাত উঠি তই চটল সাৰলি, ঘৰখন সাৰি নিলি, তাৰমানে অলপ পানী ছিটে ঘৰখন সাৰি নিলি তাৰপিছত চটল সাৰলি। বাচনটো বাহিৰত থাকিল যিহেতু বাচন চাচন ধুই গা মুখ ধুই মন্দিৰত চাকি গছা দিবি। চাকি গছা দি তাৰে পিছত আহি তই চাহ বনালি, চাহ বনাই চব মাকে চাহ দিবি। চাহ দি তই নিজেও খালি, গোটেইকে দিয়াৰ পিছত গৃহিণীটো নিজে খাব লাগে, পিছত খাব লাগে। খাই দি ধুনীয়াকৈ, কিন্তু বিচনাত কোনোদিন বিচনাত একো খাব নালাগে। বিচনাত চাহ ভাত কোনো এটা দ্ৰব্য বিচনাত খাব নালাগে, কাৰণ বিচনাখন যিহেতু আমাৰ অপবিত্ৰ হৈ থাকে, চুৱা হৈ থাকে। আৰু মা লক্ষী এইগিলাখনত বেয়া পায়। মা লক্ষী সদায় শান্তিটো ভাল পায়। য'ত শান্তি আছে, য'ত শুদ্ধ আছে, তাতে মা লক্ষী বা ভগৱান ঈশ্বৰে তাতেহে আছে। চব বন্ধুসকল, এয়া আমাৰ মাৰ ভাষ্য। এয়া আমাৰ মায়ে আমাক বুজাই আছে, ভণ্টিক আৰু মোক। আমাৰ মায়ে তাৰমানে মা লক্ষীক বহুত মানে, সেইকাৰণে পুৰা মা লক্ষীৰ কথা কৈ আছে, নিয়ম নীতিৰ কথা কৈ আছোঁ। বন্ধুসকল, মই ইমানখিনিতে ভিডিঅ'টো সামৰিব লগা হৈছে, কাৰণ মোৰ গাটো বেয়া লাগি আহিছে।
আৰু মোৰ জ্বৰ উঠিব ধৰিছে এতিয়া গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক কমেণ্ট কৰি কৈ দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই